প্ৰথমতে আমাৰ ইয়াত 8 ঘৰ মানুহ আহিছিলে। 8 ঘৰ মানুহে গাঁওখন স্থাপনা কৰিছিলে। এতিয়া বৰ্তমানে 100 ওচৰা-ওচৰি হ'লগৈ। বুদ্ধই গম পালে যে কি কৰিব, মই ইমান কষ্ট সাধনা কৰি পিনি মই একো ফল লাভ কৰিব নোৱাৰিম, মোক কিবা এটা খাব লাগিব। ঠিক সেইখিনি খাব লাগিব বুলি ভাবোঁতেই এই কি বোলে সুজাতা বুলি এগৰাকী ছোৱালী আহি তেওঁক মানে এই পায়স দান কৰিছিলে। নমস্কাৰ বন্ধুসকল, মই নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আছোঁ বৰ্তমান আপোনাৰ চলাপথাৰ শ্যামগাঁৱত লাকুৱা। আমাৰ বৰ্তমান আহি পালোঁ মই বৌদ্ধ বিহাৰ। আমাৰ দাদা এজন আছে, দাদা নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনাক। আমাৰ বৌদ্ধ বিহাৰ কেনেদৰে আৰম্ভ কৰিছিলে জনাই দিব। আমাৰ এই চলাপথাৰ শ্যামগাঁওখন 1869 চনতে ইষ্টাব্লিছ হোৱা। আমি এই 5 প্ৰজন্ম 4 প্ৰজন্ম সেনেকুৱা বৰ্তমান স্থিতিত আছোঁ। প্ৰথমতে আমাৰ ইয়াত 8 ঘৰ মানুহ আহিছিলে। 8 ঘৰ মানুহে গাঁওখন স্থাপনা কৰিছিলে। এতিয়া বৰ্তমানে 100 ওচৰা-ওচৰি হ'লগৈ। আৰু এই পালি বিদ্যালয় লগতে আছে লাইব্ৰেৰী আৰু বৌদ্ধ মন্দিৰ, এইখিনি ইষ্টাব্লিছ হৈছিলে আমাৰ কি বোলে 1947তে ইষ্টাব্লিছ হোৱা। আৰু এতিয়া এইখন নতুনকৈ যিখন বনালোঁ এইখন আমাৰ 2004 চনত ইষ্টাব্লিছ হৈছে, দান দিয়া হৈছে। আমি ভিতৰলৈ যাব পাৰিব। বৰ্তমান স্কুলো তেনেদৰে আছে, স্কুল আছে, তাৰপিছত লাইব্ৰেৰী। আজি দেওবাৰ কাৰণে বন্ধ হৈ আছে নেকি? দেওবাৰ কাৰণে বন্ধ। এই লাইব্ৰেৰী চাব আহিব। এই 19 হেৰি ইষ্টাব্লিছ হয়। লাইব্ৰেৰী লাইব্ৰেৰী ইয়াত মানে যিমানখিনি মানে বতাহ পোৱা এইখন ইয়াতে আমাৰ এই ত্ৰিপিটক বুলি কয় নহয়, এই ত্ৰিপিটক শাস্ত্ৰ পালি ভাষাৰ মানে কি হেৰি সাহিত্যবোৰ আছে। আৰু এনেই কি ক'বলৈ দেশৰ অসমীয়া ভাষাটো ধেৰ কিতাপ পত্ৰ আছে। এইবিলাক হেৰি আছে ন, মোৰ গুৰু মোতকৈ আগত আজি যোৱা বছৰ ফেব্ৰুৱাৰী ঠিক এইটো সময়তেই ফেব্ৰুৱাৰী 2, 3, 4 তেওঁ মানে পয়জেং হৈ গৈছিল। এখন ডাঙৰ উৎসৱতে মৃত্যুৰ জয়ন্তীত মৃত্যু বৰ ডাঙৰকৈ পতা হৈছিলে। এখেতে আছিলে। তেখেতৰ এইখিনি হৈছে তেওঁ জীৱনত কি কি বঁটা লাভ কৰিছিলে। আনন্দৰাম বৰুৱা বঁটা, দিল্লীত কিবা কিবি যে বঁটা লাভ কৰিছিলে সেইবিলাকে আছে। আৰু তেওঁ স্মৃতি হিচাপে তেওঁ এই কিবাটো ৰাখিছে। ইয়াতে আছিলে তেওঁ। হয়, নিজৰ মানে বিচনা কোঠাটো বৰ্তমান এনেদৰে হেৰি কৰি থোৱা আছে ন। হয় হয়, মণিপুৰ যে আছে এইবোৰ, এইবিলাক প্ৰত্যেকৰে একোটা একোটা মানে অৰ্থ আছে। সেইকাৰণে এই প্ৰতিমূৰ্তিবিলাক মানে এইখিনি অলপ আমাৰ অডিয়েঞ্চক অলপ বুজাই দিব কেনেদৰে। এখেত হৈছে এই জাতি হৈছে বসুন্ধৰা ন, আই বসুমতী। কাৰণ আমাৰ জীৱনৰ গোটেই পাপ পুণ্য আমি লুকায়ো কৰিব পাৰোঁ। আমাৰ পাপ পুণ্য আমি কি কৰিছোঁ তেনেকৈ কোনো দেখি পোৱা নাই, কিন্তু আমি সেই সকলো পাপ পুণ্য আমি এই বসুন্ধৰীৰ বুকুৰ ওপৰতেই আমি কৰি আছোঁ কাৰণে তেওঁ গোটেই কথাবোৰ মানে হেৰি কৰিছে। সেইকেইতে আমাৰ পাপ পুণ্য তেওঁৱে লিখি থৈ দিছে। আৰু এইটো স্তূপ বুলি কয়। এই অশোক ৰজাই কি কয় চৌৰাশী গোটেই ভাৰতবৰ্ষত 84,000 মন্দিৰ বনাইছিলে কৈছিল নহয়। মন্দিৰ প্ৰত্যেক জেগাতে এনেকুৱাকৈ এটা এটা স্তূপ বনাইছিলে। এই স্তূপত যেতিয়া ভগৱান মৃত্যুৰ পাছতে তেওঁ অশোক সেই ভগৱান বুদ্ধৰ যিবিলাক অস্থি আছিলে সেই অস্থিবিলাক মানে প্ৰত্যেকটো
প্ৰত্যেকটো স্তূপত তেওঁ মানে হেৰি কৰিছিল, স্থাপনা কৰিছিল। প্ৰত্যেক স্তূপ স্থাপনা কৰিছিল কাৰণে এই স্তূপটো আমাৰ বৌদ্ধ সমাজে খুব মানে কি ক'লে এই প্ৰাৰ্থনা কৰে। পঞ্চবৰ্গীয় বুলি কয়। পঞ্চবৰ্গীয়টো হৈছে প্ৰথম তেওঁ দিব্যজ্ঞান যেতিয়া লাভ কৰিলে, বুদ্ধত্ব লাভ কৰিলে, যেতিয়া তেওঁ সাধনা কৰি কৰি বুদ্ধ হ'ল, বুদ্ধ হোৱাৰ পাছত তেওঁ কি আৱিষ্কাৰ কৰিলে? মানুহৰ দুখ দৈন্যতাৰ পৰা হাত সাৰিবৰ কাৰণে এই জন্ম ৰোধ নকৰিলে আমি দুখৰ পৰা হাত সাৰিব নোৱাৰো। জন্ম ৰোধ কেনেকে কৰিব পাৰে সেই হৈছে দৰ্শন। সেই জন্ম ৰোধ কৰাৰ যিখিনি সেইখিনি তেওঁ দেখিলে যে মানৱ জাতিয়ে বুজি পাবলৈ বৰ টান হ'ব, গতিকে কাক বুজাম সেই কথাবিলাক? তেতিয়া তেওঁ গুণী জ্ঞানী মানুহ মানে স্মৰণ কৰিবলৈ পালে। এই পঞ্চবৰ্গীয় ভিক্ষু এই 5জন ঋষিমুনি তেওঁ যেতিয়া বুদ্ধত্ব লাভৰ কাৰণে হাবিয়ে জংঘলে ঘূৰি ফুৰিছিলে তেতিয়া এওঁলোকে লগত আছিলে। তবে শেষত যেতিয়া বুদ্ধই গম পালে যে কি কৰিবলৈ মই ইমান কষ্ট সাধনা কৰি পিনি মই একো ফল লাভ কৰিব নোৱাৰিম, মই কিবা এটা খাব লাগিব। ঠিক সেইখিনি খাব লাগিব বুলি ভাবোতেই এই কি বোলে সুজাতা বুলি এগৰাকী ছোৱালী আহি তেওঁক মানে এই পায়স দামিত কৰিছিলে। এই পায়সখিনি তেওঁ যেতিয়া গ্ৰহণ কৰিলে, পায়স গ্ৰহণ কৰাৰ লগে লগে এই মাইকী মানুহৰ হাতত তেওঁ মানে হেৰি খালে, অন্ন খালে। সেইকাৰণে তেওঁলোকে এই পিনি এই বাৰাণসীলৈ গুচি গ'ল। তাৰপিছত তেওঁ এওঁলোকক স্মৰণ কৰি পিনি তেওঁ এবাৰ মনত কৰিলে, তেতিয়া বাৰাণসীলৈ আহি পিনি এওঁলোকক প্ৰথম ধৰ্মদেশনত তেওঁৰ ধৰ্মদেশনাটো এই 5জন ঋষিমুনিকেই দিছিলে। তেওঁলোকেহে মানে গোটেই হেৰিত প্ৰচাৰ কৰিছিলে। তেওঁলোকে কৰিলে, তেওঁলোকৰ আকৌ শিষ্য হ'ল, এই শিষ্যবিলাকে কৰিলে। সেনেকে কৰি তাৰমানে এজন মানুহে ঘূৰি মানে কি কৰিলে বিহাৰ ইউপি হেৰি কৰাটোতো উজু কাম নহ'ব, উজু কাম নহ'ব। তেওঁ শিষ্য 25 লাগিব। আৰু ঠিক সেইখিনি সময়ত তেওঁ শিষ্য 25বিলাক চব ব্ৰাহ্মণ আছিলে। কাৰণ ভগৱান বুদ্ধই মানে ব্ৰাহ্মণবিলাকক প্ৰশংসা কৰি গৈছে যে কি কৰিলে হেৰি চোকা বুদ্ধি যদি একমাত্ৰ ভাৰতবৰ্ষত আছে ব্ৰাহ্মণকেইটা, ব্ৰাহ্মণকেইটাৰ বাদে একো কাম নহ'ব। সেইকাৰণে ব্ৰাহ্মণকেইটাক বিচাৰি বিচাৰি তেওঁ কি কৰিবলৈ এই জ্ঞান দিছিলে। সেই জ্ঞান লাভ কৰি পিনি তেওঁলোকে গোটেই ভাৰতবৰ্ষত এই ধৰ্মটো প্ৰচাৰ কৰিলে। এইজন হৈছে ইয়াক কি কৰিলে উপগুপ্ত বুলি কয়। উপগুপ্ত এতিয়াও জীৱিত আছে। জীৱিত ক'ত আছে? আমাৰ বংগোপসাগৰৰ তলত নাগ ভৱন বুলি আছে। এই নাগ ভৱনত এই উপগুপ্ত মানে এতিয়াও জীৱিত হৈ আছে। তেওঁ ইয়াৰ পিছত আৰু এজন বুদ্ধ আহিব, তেতিয়াহে তেওঁ মানে পৰিণিমা লাভ কৰিব। বুদ্ধ হৈ যেতিয়া তেওঁ বুদ্ধত্ব লাভ কৰিলে, বুদ্ধত্ব লাভ কৰাৰ পাছত তেওঁ এই কি কয় হেৰি তেওঁ যে লাভ কৰিলে তেতিয়া সুখ আৰু শান্তি পাবৰ কাৰণে তেওঁ এজেগাত গৈ পিনি ধ্যান কৰি আছিলে। ধ্যান কৰি থাকোঁতে তেতিয়া মাৰে মানে বাধাই আহি পিনি তেওঁক অলপ ডিষ্টাৰ্ব লগাইছিলে। ডিষ্টাৰ্ব লগাওঁতে একদম মানে বতাহ ধুমুহা বৰষুণ আদি দি একদম গোটেইখন মানে হেৰি কৰিছিলে। তেতিয়া এই নাগহাপটোৱে আহি পিনি তেওঁ মেৰাই ধৰি পিনি এই বতাহ বৰষুণৰ পৰা ৰক্ষা কৰিছিলে। সেইকাৰণে তেওঁ এটা স্মৃতি হিচাপে এই তেওঁ যেতিয়া পৰিণিমা লাভ কৰে, এই পৰিণিমা লাভ কৰাৰ সময়ৰ এইটো এটা দৃশ্য। আৰু এখেত হৈছে তেওঁ কেৱল যেতিয়া হিতাৰ্থ হৈ তেওঁ জন্মগ্ৰহণ কৰিছিলে, তেওঁ মানে কি কৰিবলে যেতিয়া এজন মহান পুৰুষে জন্মগ্ৰহণ কৰে সিহঁতৰ কিবা এটা শক্তি আহে, তেতিয়া তেওঁ জন্মগ্ৰহণ কৰি 7 খোজ কাঢ়িলে। সাত খোজ কাঢ়ি পিনি তেতিয়া তেখেতে মানে হেৰি কৰিছিলে, এই পৃথিৱীত মই জ্যেষ্ঠ, মই শ্ৰেষ্ঠ, মই মহাজ্ঞানী। মানে সেই কথাটো তেওঁ সেইটো কাৰণে মানে এটা হেৰি কৰি এইটো তেওঁ জন্মৰ
আচ্ছা জন্ম হেৰি বঢ়িয়া আৰু এয়া দেখা পাম অশোক চক্ৰ দেখিছে সকলোৱে তাৰপিছত এই গছজোপা হৈছে গুটি বৃক্ষ কোনজোপা এই গছজোপা গুটি বৃক্ষ বুলি কয় বৰগছ এই ইয়াৰ তলতে তেওঁ ধ্যান লাভ কৰিছিলে গতিকে এইজোপা গছৰ পুলি 56 চনত কি বুদ্ধগয়াৰ পৰা ইয়াৰ তাৰ পুলি এটা আনি পিনি 1956 চন তাৰপাছৰ এই ঘৰ এটা দেখিছে নহয় ইয়া ন হালধীয়াকৈ আছে সেই ঘৰটোত আমাৰ কি ক'বলৈ এই গৰু বিহুৰ দিনা গৰু বিহু হয় নহয় ঠিক সেইদিনাখনেই একেটা সময়তেই আমাৰ কি ক'বলৈ মূৰ্তি ভিতৰত আছেতো ভিতৰৰ পৰা বাহিৰলৈ আনি ইয়াত প্ৰসাৰণ কৰে নমুনাত আনি পিনি ইয়াতে দেখুওৱা হৈছে মন্দিৰ আৰু মূৰ্তি এই ডাঙৰ যিজন মূৰ্তি আছে এইটো থাইলেণ্ডে দিয়া থাইলেণ্ডে দান কৰা তাৰপিছত এই বগা যিজন মূৰ্তি আছে এইটো বাৰ্মি ষ্টাইল মূৰ্তিবোৰ অলপমান ডিফাৰেঞ্চ এইজন থাইলেণ্ডৰ ষ্টাইল বাৰ্মি ষ্টাইল তাৰপিছত এই সৰু সৰুবোৰ আৰু য'ৰ পৰা মানুহে আনি দান কৰা বহুত দূৰ দূৰণি ঠাইৰ পৰাও তেনেদৰে আহি আছে বহুত আহে থাইলেণ্ড বৰ্মা লাউচ কাম্বোডিয়া কি কয় এইটো কোৰিয়া কিন্তু আহিয়ে থাকে আমি ভাবিছিলো ভিতৰত গেছ সোমাই পিনি ফুটি গ'ল এটা আৱাজ হ'ল উঠি গ'ল পাকা যেতিয়া উঠি গ'ল উঠি যোৱাৰ পিছত কি হ'ল কথা পিছত এই গাঁৱৰ মানুহবিলাক আহি চালেহি নহয় বুলি এইটো অলপমান বহি গৈছে নেকি আধা মিনিটমান বহি গ'ল আধা মিনিটমান বহি যোৱাৰ কাৰণে ই অলপমান হেৰি টাইপৰ হৈ গ'লগৈ তেতিয়া ই মানে উফৰি গৈছেগৈ সেইকাৰণে পিছত এইখিনি যে ইয়াত তলত চাপতাৰ ফুটা ইয়াৰ পাছতে এতিয়া আমি এইখিনি নাপাওঁ তো বন্ধুসকল ভিডিঅ'টো ইমানটোতে সামৰিছোঁ দাদা বহুত বহুত ধন্যবাদ আপুনি ইমানখিনি কথা বুজাই দিলে আমাক আৰু বহুত দূৰ দূৰ ঠাই পৰাও মানে মানুহ আহিছে ন দেশ বিদেশৰ আপুনি যদি আহে তেনেদৰে আপুনি বুজাই দিবলৈ সকলোকে বুজাই দিওঁ আৰু মানুহে চব আহে চবেই জানে এতিয়াতো গাঁৱৰ মানুহেও আহি মানে মানুহক বুজাই দিয়ে অনবৰত দিনটোত মানুহ আহিয়ে থাকে ঢেৰ মানুহ আহি থাকে তো বন্ধুসকল আজি ভিডিঅ'টো ইমানটোতে আছিল বৌদ্ধ বিহাৰ আপোনালোকৰ সকলো আহিব আপোনাৰ চলাপথাৰ শ্যামগাঁও লাকুৱা তো আজি ভিডিঅ'টো ইমানটোতে আছিল তো ধন্যবাদ নেক্সট এটা ভিডিঅ' আপোনালোকক পাম নমস্কাৰ